নাযাওঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে আৰু মই ব্লগটো আৰম্ভ কৰি দিছোঁ। এতিয়া গৈ আছোঁ, বজাৰ অলপ কৰিব লগা আছে, কাপোৰ বজাৰ, আৰু দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইপিনে আমি বজাৰ পাই গ'লোঁ আৰু এইপিনে কাপোৰ চোৱা আৰম্ভ কৰি দিলোঁ। আৰু ময়ো ভাগিনৰ কাৰণে কিবাকিনি চাই আছিলোঁ। আৰু যিহেতু মৰ্ণিঙত বৰষুণ দিছিলে আৰু দোকানীবিলাক অহা বহুত বেছি দেৰি হৈ গৈছিলে, 10টা-11টা বাজি গৈছিলে দোকানবিলাক অহা। এনেই মৰ্ণিং আহে। আৰু এইপিনে আমি ঘৰত আহিবৰ কাৰণে ওলালোঁ, যিহেতু কেইখন দোকানৰ কাৰণে আহিছিলোঁ, বৰষুণৰ কাৰণে দোকানকেইখন অহা নাছিলে, সেইটো কাৰণে সোনকালে গুচি আহিলোঁ। আৰু এইপিনে মই ঘৰ পাই গ'লোঁ আৰু এতিয়া গা পা ধুই ফ্ৰেছ হৈ তেতিয়া আপোনালোকক লগ পাই আছোঁ। বজাৰৰ পৰা আহিলোঁ, যিহেতু যিটো কাৰণে বজাৰত গৈছিলোঁ দোকানখনৰ কাৰণে, সেই দোকানখনে বন্ধ আছিলে, সেইটো কাৰণে কিছুমান বস্তু আনিব নাপালোঁ আৰু সেয়েহে সোনকালে গুচি আহিলোঁ, যিহেতু ৰোজা ৰাখি গৈছিলোঁ সেইটো কাৰণে। আৰু এতিয়া যাব ওলাইছোঁ মই বা ঘৰত। আৰু আজি 4-5 বছৰ হ'ল বা ঘৰত মই ৰাতি থকাকৈ যোৱা নাই আৰু ফাৰ্ষ্ট টাইম এতিয়া যাম। আগতে মানে বা বিয়া হোৱাৰ পৰা এবাৰহে আছিলোঁ চাগে ৰাতি, তাতে গাঁৱতে, তেওঁ যোৱা নহয়। সেইকাৰণে বোলো আজি যাম, যিহেতু ঈদলৈ কেইদিনমান আছে, সেয়েহে ঈদৰ পিছত যোৱাটো নহ'ব, ভাবিছোঁ এতিয়াই যাওঁ, ৰাতি থাকি আহোঁ। আৰু আজি বাৰীতে ৰোজাখানা কৈছে, আৰু ৰোজাখানা কি আপোনালোকক কৈ আছোঁ। আৰু সেইটো কাৰণে আব্বাহঁতকো দাৱত দিছে, চবকে দাৱত দিছে, আৰু আমি থাকিম। বা সৰু বা গ'ল, মই অহাৰ আগতে বা গ'ল, আৰু এতিয়া মই যাম। সেয়েহে আব্বাহঁত যাব, ইফতাৰ কৰা সময়ত যাব। আৰু ৰোজাখানা কি আপোনালোকক কৈয়ে আছোঁ গোটেইখিনি। আৰু এতিয়া বলকচোন বা ঘৰলৈ যাওঁ। আৰু ৰোজাখানা হৈছে যিটো আমাৰ ৰমজান মাহত 1 মাহ ধৰি কোৰাণ খতম দিয়ে, কিছুমানে 10 দিনত দিয়ে, কিছুমানে 15 দিনত দিয়ে, কিছুমানে 20 দিনত দিয়ে। সেয়েহে কোৰাণখন খতম দিয়াৰ পিছত এটা দোৱা কৰি দিয়ে, সেইটোৱে ৰোজাখানা বুলি কয়। আৰু কিছুমানে ইফতাৰখানা বুলি কয় বেলেগ ছাইডত। সেয়েহে আজি ৰোজাখানা কৰিছে বাই, আৰু দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু এইপিনে বা ঘৰত আহিলোঁ, আৰু এইফালে বা জাজনীয়ে কিবাকিনি বনাই আছে, আৰু ভিনদেউহঁতেও বনাই আছে কিবাকিনি। আৰু এইপিনে ইফতাৰবোৰ সজাই আছে, যিহেতু বেছি টাইম নাছিল আৰু মই ইফতাৰ কৰা সময়তে গৈছিলোঁ। আৰু এইবিলাক বাহঁতে সজাই আছে ধুনীয়াকৈ, মানুহ আহিবই আৰু গোটেই পাকঘৰটো লেটি পেটি হৈ আছে, যিহেতু ইফতাৰ কৰাৰ সময়ত বহুত বেছি বস্তু জটাব লগা হয়, সেইকাৰণে বস্তুবিলাক ইফাল সিফাল হৈ থকা যায়, আৰু দেখিবলৈ কাৰণে ইমান বেছি বেয়া দেখে। আৰু বায়ে এটা বস্তু বনাইছে, কি সেইটো মই নাজানো, আপোনালোকক কৈ আছোঁ সেইটো কি বস্তু। এটা মিঠাই হয়, আৰু আপোনালোকক যদি ৰেচিপিটো লাগে কমেণ্ট কৰিব। আৰু যিহেতু বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে বাহিৰত দিব নোৱাৰি, সেইটো কাৰণে ঘৰৰ ভিতৰতে বা এনেকৈ কাপোৰ পাৰি দিছিলে। আমাৰ টিকলে ইফতাৰ কৰি আছে, এইপিনে ইফতাৰ কৰাৰ পিছতে তামোলখন সোমাই লৈছোঁ, যিহেতু তামোলখনে মেইন ইফতাৰ কৰাৰ পিছত। আৰু এইফালে ভাগিন দুইটা কাজিয়া লাগি আছে। এইটো হয় ডাঙৰ জাজনীৰ ল'ৰা, আমাৰ বাই হয়, বপা ছোৱালী হয়, আৰু বপা ছোৱালীজনীৰ ল'ৰা হয়। দাঁতকেইটা এইপিনে ইফতাৰ কৰাৰ পিছতে ভাত বনোৱা আৰম্ভ হৈ গ'ল, যিহেতু তাৰ পঢ়ি আহি জোনাবতে ভাত খাব, আৰু এইফালে বনোৱা সিজোৱা হৈ আছে। এইফালে আছে হাঁহে মাহে, আৰু এইফালে বায়ে পাপৰ ভাজি থৈ দিছে, আৰু এইপিনে আছে ভাত,
আৰু এইপিনে আছে মাংস আলু আৰু ইয়াত আছে চিকেন আৰু এইপিনে চালাড নেমু জলকীয়া আৰু এইপিনে আৰু যিহেতু মোৰ কাম বন নাই আৰু মই ভিডিঅ'কে কৰি আছোঁ আৰু জেঠাইজনীক কৈছোঁ যে এবাৰ দেখাই দিওঁ আৰু যিহেতু ছোৱালী জীৱনত তেনেকৈ নাপামেই জেঠাইজনীক এবাৰ দেখাই দিছোঁ আৰু মোৰ মাজে মাজে এটা দুটা কাহো আহি আছিলে আৰু এইজনী মই আমাৰ ভাত তৰকাৰী গোটেইখিনি হৈ গ'ল আৰু এইফালে চাওকচোন পাকঘৰটো ইমান লেটি লেটি হৈ আছে বা আৰু এতিয়া কিনকিনাই বৰষুণ পৰিছে তাৰপিছত ইহঁত অহাৰ পিছতে ভাত দিয়া হ'ব আৰু আমাৰ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া ইমান জোৰে বৰষুণ দিছে আৰু সেইকাৰণে মই ভইচ অভাৰ লগাই দিছোঁ এইপিনে মই বাহঁতৰ লগত ফটোৱা কৰি আছোঁ বায়ে কৈছে তই যেনেকৈ তেনেকৈ উঠাই দিছ কিয় ব্লকত নিদিবি কাট আৰু মই ইমান বেছি হাঁহি আছিলোঁ আৰু এনেকৈ ফটোৱা কৰি কৰি কথা পাতি আছিলোঁ আৰু এইফালে ভাগিনতে কান্দি আছে দুইটাই নানাকক লাগে গাইজ আমি এতিয়া বহি আছোঁ ভাত পানী খাই চিষ্টাৰ আড্ডা মাৰি আছোঁ আৰু ভণ্টিক বহুত বেছি মিছ কৰিছোঁ নাই আৰু তাই আহিব কাইলৈ আমাৰ ঘৰত এতিয়া বহুত বেছি বেয়া লাগিছে তাই নাই কাৰণে বহুত বেছি মিছ কৰিছোঁ আৰু আমাৰ টিকলি এতিয়া 10:30মান বাজিছেতো খোৱাই নাই মই ভাত খালোঁ কৈ দিয়া মই ভাত খালোঁ এইপিনে ভাগিন দুইটা কান্দা কম্পিটিশ্যন চলি আছে ৰাতি 11টা বাজিছে দুইটাই কান্দা আৰম্ভ কৰি দিছে আৰু দুইটাই একেলগে চুপ হ'ল টাইম কিমান হৈছে এতিয়া 12টা বাজিছে আমি এতিয়া কথা পাতি আছোঁ ভণ্টিক বহুত মিছ কৰিছোঁ ভণ্টি নাই আৰু আমি তিনিজনীয়ে এতিয়া কথা পাতি আছোঁ এইজনী টিকলি কৰি দিওঁ এইটো ৰিয়া খাব পাই আছা ৰিয়া তুমি ভাত নাখালা আৰু এতিয়া উঠিব টাইম হ'ব আৰু এইপিনে বাহঁত উঠিলে ভাত বনাবৰ কাৰণে আৰু যিহেতু 2:40 হৈছিলে বাহঁত উঠি বনোৱা সিজোৱা কৰি আছে আৰু মই শুই আছোঁ মোক উঠিব মানা কৰিছে খোৱা টাইমতে উঠিম আৰু ভাত খাবৰ কাৰণে আৰু এতিয়া মই আব্বাহঁতলৈ ফোন কৰোঁ যিহেতু আব্বাহঁত ঘৰত আছিলে আব্বা ভাইটি আৰু সিহঁতৰ কাৰণে মই এতিয়া ফোন কৰোঁ সিহঁতক উঠাই দিওঁ আৰু এইপিনে দুইজনে বনোৱা সিজোৱা কৰি আছে মই অলপ ভিডিঅ' কৰিলোঁ পিছফালৰ পৰা আৰু বাহঁতে ভাত বনাই আছে মই উঠি কিনে এতিয়া বহি আছোঁ যিহেতু বাহঁতক মই লৈ অহা নাছিলোঁ দাঁত ব্ৰাছ কৰিবৰ কাৰণে আৰু লৈ আহিব দিছোঁ সিহঁতক ভাইটিহঁতক আৰু ভাইটিহঁত আহি আছে এতিয়া মই ৰৈ আছোঁ সিহঁতে বনোৱা সিজোৱা কৰি আছে সঁচাকৈ বহুত ভাল লাগিছে বহুত দিনৰ মূৰত বহুত ৰাতিলৈ আমি কথাই পাতি থাকিলোঁ তাৰপিছত 12টা-1টামান বজাতহে টোপনি আহিছে আৰু উঠিব লগা হ'লে সিহঁতে উঠিছে বাৰু মই উঠা নাই মই এতিয়াহে উঠিছোঁ এইপিনে চেহেৰি ভাত খাই লৈ আৰু গোটেইকেইটা বহি আছিলোঁ আজান দিয়ালৈ কথা পাতি আছিলোঁ গুড মৰ্ণিং গাইজ আজি হয় নেক্সট ডে মৰ্ণিং আৰু মই মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মৰ্ণিং 10টা বাজিছে এতিয়া আৰু ভণ্টি আহি গ'ল মই যিহেতু কৈছিলোঁ ভণ্টি আহিব বুলি আৰু ভণ্টি আহিছে দিনটো থকাকৈ 4টামান বজাত যাবগৈ আৰু এইপিনে ভাগিনটোৱে চুঁচৰিছে আৰু চুঁচৰিব পৰা হৈ গৈছে সেইটো কাৰণে এতিয়া গোটেই বিচনাখনতে এৰি দিছোঁ গোটেই বিচনাখনতে চুঁচৰি আছে আৰু ভাগিনৰ কাৰণে বহুত বেছি মনত পৰে আৰু ভণ্টি অহাৰ পিছতে আহিলে যিহেতু মই বিচনা দুখন নিয়া যাব সেইকাৰণে এখনত গাদী নিয়া যাব আৰু এখনত মেট্ৰেছখন থাকিব সেইকাৰণে ঘৰতে বনাবৰ কাৰণে আব্বাই মাতিলে
আৰু দোকানত বনাব দিলে আৰু ভিতৰত কিমান দিছে কি কথা আৰু কি দিছে সেইটো গম নাপাব। সেইকাৰণে আব্বাই ঘৰতে মাতিলে আৰু ঘৰতে যিহেতু আব্বা থাকিব, আব্বাই ধুনীয়াকৈ চাই থাকিব। আৰু বালিচো বনাব লগা আছে, সেইকাৰণে বালিচ আৰু গাদীটো ইয়াতে বনাব। সেয়ে যিহেতু ঈদৰ পিছত একেবাৰে টাইম নহ'ব, পেণ্ডেল থাকিব আৰু পেণ্ডেল পতাৰ পিছত এইবিলাক কৰিব নোৱাৰিব, সেইকাৰণে ঈদৰ আগতে কৰি লৈছে। আৰু যিহেতু ইহঁতে ৰোজা ৰখা নাছিলে আৰু ইহঁতক মই চাহও দিলোঁ। আৰু এইপিনে আবেলি হৈ গ'ল, ভণ্টিহঁত যাব ওলাইছে আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই আহিব লগা ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। এতিয়ালৈ